দূৰসংযোগ খণ্ডৰ নিয়ন্ত্ৰণ সংস্থা ষ্ট্ৰামৰ সচিব এছ.কে. গুপ্তাই সদৰি কৰা অনুসৰি 2022 চনলৈ ভাৰতত 5G সেৱা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। কৃত্ৰিম বুদ্ধিমত্তা আৰু বিগ ডাটা এনালাইটিক্সৰ দৰে বিষয়সমূহে গ্ৰাহকৰ ইণ্টাৰনেট ব্যৱহাৰৰ সমগ্ৰ ধাৰণাটোক সলনি কৰিব বুলি কয় ট্ৰামৰ সচিবগৰাকীয়ে। ইয়াৰ উপৰি সংবাদ মাধ্যমতো এই 5G প্ৰযুক্তিয়ে গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব বুলি কয় তেওঁ। লগতে তেওঁ কয় যে ভাৰতত বৰ্তমান 400 নিযুত লোকে দ্ৰুতগতিত ইণ্টাৰনেট সেৱা লাভ কৰিছে। সেয়ে এই ক্ষেত্ৰত যথেষ্ট সম্ভাৱনীয়তা আছে। 5Gৰ সুবিধা থকা প্ৰথম জিলা কোনখন? পৃথিৱীৰ প্ৰথমখন 5Gৰ সুবিধা থকা জিলা হিচাপে পৰিগণিত হ'ল চীনৰ চাংঘাই। এই দাবী কৰে খুদ চীনে। চীনে দাবী কৰে যে চাংঘাইত তেওঁলোকে 5Gৰ সুবিধা প্ৰদান কৰিছে। উল্লেখযোগ্য যে 4Gতকৈ 10ৰ পৰা 100 গুণ কম সময়ত 5Gত যিকোনো বস্তু ডাউনলোড কৰিব পাৰি। 5Gৰ ক্ষেত্ৰত চীনে আমেৰিকা তথা সমগ্ৰ বিশ্বতকৈ আগত থাকিবলৈ চেষ্টা অব্যাহত ৰাখিছে। চীন চৰকাৰৰ এখন বাতৰি কাকত প্ৰকাশিত বাতৰি অনুসৰি সমগ্ৰ বিশ্বৰ ভিতৰত প্ৰথম 5G কভাৰেজ আৰু ব্ৰডবেণ্ড গিগাবিট নেটৱৰ্ক থকা প্ৰথমখন জিলা হিচাপে চাংঘাইক দাবী কৰিছে। ইফালে 5G নেটৱৰ্কৰ পৰীক্ষাৰ বাবে চীন চৰকাৰৰ দূৰসঞ্চাৰ কোম্পানী চাইনা মোবাইলে সমৰ্থন জনাইছিল। 5Gৰ পৰীক্ষামূলক ব্যৱহাৰ সফলতাৰে সম্পন্ন কৰিবলৈ চাংঘাইত যোৱা 3 মাহ ধৰি 5G ষ্টেচন স্থাপন কৰি ৰখা হৈছে। চাইনা ডেইলীয়ে কয় যে চাংঘাইৰ ভাইচৰয়ে প্ৰথমবাৰৰ বাবে 5G ব্যৱহাৰ কৰিব পৰা মোবাইল ফোনৰ পৰা ভিডিঅ' কল কৰিছে। আনহাতে সকলো পৰীক্ষা সফলতাৰে সম্পন্ন কৰাৰ পাছত গ্ৰাহকে চিম কাৰ্ড সলনি নকৰাকৈ 5Gৰ সুবিধা লাভ কৰিব পাৰিব। 5Gৰ নেট ব্ৰাউজিং স্পীডৰ অনুমান ইয়াতে কৰিব পাৰি যে যিবোৰ ফিল্ম ডাউনলোড কৰিবলৈ পূৰ্বে 10ৰ পৰা 20 মিনিট সময়ৰ প্ৰয়োজন হৈছিল, সেইবোৰ এতিয়া 1ৰ পৰা 2 মিনিটৰ ভিতৰতে কৰিব পৰা যাব।